ক'ত যাব বাইদেউ? VIP ৰোড। মই অটো ৰিক্সাখন ওচৰতে ৰখাই থোৱা আছে, আপুনি মোৰ লগতে যাব পাৰিব লগত। নো থেংকছ। বাইদেউ, এতিয়া VIP ৰোডলৈ যোৱা অটো ৰিক্সা কেৱল মোৰখনেই আছে। নাই, কেব বুক কৰি আছোঁ মই। বাইদেউ, কেবৰ ভাড়া বাৰু কিমান দেখাইছে? 300 টকা। কিয়? ঠিক আছে, আপুনি বাৰু মোক 200 টকাই দিব। মোৰ ঘৰো সেইফালে আৰু আপুনিও লাভত থাকিব। নাই, অটো ৰিক্সাত নাযাওঁ মই, লেট হৈ যাম। আপুনি আমাৰ গুৱাহাটী অটো ৰিক্সাৰ কথা নাজানেই। এইবোৰ একদম বুলেট ট্ৰেইনৰ দৰে যায়। আপোনাৰ লেটো নহয়, একদম সময়ত আমি পোৱাই দিম। ইটছ অ'কে, কিন্তু মই একেবাৰে ইণ্টাৰেষ্টেড নহয়। আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে। শপত খাই থৈছে নেকি অটো ৰিক্সাত নাযাওঁ বুলি? কিবা ক'লে? হা? নাই কোৱা, নাই কোৱা। বাইদেউ, মই কথা এটা কওঁনে? কওক। আমাৰ এই গুৱাহাটীৰ কেব ড্ৰাইভাৰবোৰ যে এইটো যে আপোনাক 300 টকা দেখালে, তাত গৈ চাব 400-500 টকা খুজিব। কেলেই? ৰাতি হ'ল বুলি। আৰু লগতে ইহঁত বহুত বৰিং আৰু চাইলেণ্টো থাকে। কিন্তু অচিনাকি মানুহবোৰ বৰিং আৰু চাইলেণ্ট হ'লে মোৰ আপত্তি নাই, মই মেনেজ কৰি ল'ম। আপুনি যাব পাৰে। ঠিক আছে বাৰু। বাইদেউ, আপুনি কিন্তু মোক বেয়া নাপাব। আপোনাক এই ৰাতিখনত অকলশৰীয়া আৰু এই চহৰখনত নতুন যেন পাইহে সহায় কৰিম বুলি ভাবিছিলোঁ। আপুনিও বেয়া নাপাব। এণ্ড থেংক ইউ, অচিনাকি কাৰোবাৰ বাবে ইমান চিন্তা কৰাৰ কাৰণে। বাই দ্য ৱে, মই অকলশৰীয়া নহয়। অনামিকা, কেব বুক কৰিলি নে? কৰিলোঁ। ক'ত হেৰাই গৈছিলোঁ তই ইমান দেৰি? বহুত জোৰছে লাগিছিল। এক ছেকেণ্ড। মা কোৱা। ঘৰ যাব লৈছোঁৱেই। তুমি ভাতকেইটা গৰম কৰি থোৱা, পাই যাম। ঐ, ঘৰৰ মালিকে আমাৰ কাৰণে চাবি লৈ ৱেইট কৰি আছে। সোনকালে পাবগৈ লাগে। অভি, কেব আহি পাবলৈ আৰু 20 মিনিটমান লাগিব। অভি, কাম এটা কৰোঁ নেকি? অটো ৰিক্সাতে যাওঁ নেকি? অটো ৰিক্সা? অটো ৰিক্সা। গুৱাহাটীৰ অটো ৰিক্সাবোৰ হেনো বুলেট ট্ৰেইনতকৈও ফাষ্ট যায়। ভেৰি আনৰিয়েল জোক। দে কৰ কিবা এটা জল্দি। ঐ, বাদ দে, অটোতে বলো। বল বল। VIP ৰোড? আপুনি? আপুনি ইমান ৰিকুৱেষ্ট কৰিলে। কেব কেঞ্চেল কৰিবলগীয়া হ'ল। যাওঁনে? যাবনে? ঠিক আছে, উঠক। বাইদেউ, গুৱাহাটী ফুৰিব আহিছে? নহয়, মোৰ পষ্টিং ইয়াতে হৈছে। এতিয়াৰ পৰা ইয়াতে থাকিম। এনেই আপোনালোকৰ ঘৰ ক'ত? মোৰ ঘৰ তেজপুৰ ঢেকীয়াজুলিত। ধুনীয়া জেগা। থেংক ইউ। ক লক্ষ্য, ক'ত আছ? তোৰ খবৰ চবৰ নাই? দেউতাৰ গা ভাল নহয়, সেইকাৰণে অটোখন 2 দিনমানৰ পৰা ময়ে চলাই আছোঁ। মই তোৰ লগত ঘৰত গৈ ভালকৈ কথা পাতি আছোঁ দে। ঠিক আছে, হ'ব দে। ঠিক আছে, ঘৰত পাই মই তোক ফোন কৰিম দে। হ'ব দে। বাইদেউ, আগতে কেতিয়াবা গুৱাহাটী আহিছেনে? দিন হ'ল। আগতে দুবাৰমান আহিছোঁ, কিন্তু এইবাৰ বন্ধুৰ লগত আহিছোঁ। ঠিকে আছে। মা, দেউতাই সময়মতে দৰৱবোৰ খাই আছেনে? খাবলৈ মন নকৰেও। দুপৰীয়া খাইছিলে, এতিয়া ভাত খোৱাৰ পিছত আকৌ খাবলৈ দিব লাগিব। তোমাৰো চাগে ভোক লাগি আছে। মই ভাত বাঢ়োগৈ। বোলা। কাইলৈৰ পৰা তই অটো চলাবলৈ যাব নালাগে। মই গাটো ভাল পাইছোঁ। কাইলৈৰ পৰা মই যাম, তই ঘৰত থাকিবি। কি যে কোৱা নহয় দেউতা, আৰু অলপ সুস্থ হৈ লোৱাচোন। ঘৰত এনেই বহি থকাতকৈ অটোখন চলাই থাকোঁতে কি দিগদাৰী আছে? দিগদাৰী একো নাই। মই জীয়াই থকালৈকে ঘৰখন চলাব আৰু তোক খুৱাব পাৰিম।
তই চিন্তা কৰিব নালাগে কিবা এটা ভালকৈ নোপোৱালৈকে তই ঘৰতে থাকিবি দেউতা মই একো শুনিব নোখোজো পাই ভাত খা অ' মা কোৱা এই ষ্টেচনৰ পৰা আহি পাওঁতে আধা ঘণ্টা লাগিলে এতিয়া ৰুমত সোমাই ফ্ৰেছ হৈ আপেল কাটিব লৈছোঁ বহুত টায়াৰ্ড ফিল হৈছোঁ জানা অভি ফ্ৰেছ হৈ আছে একেবাৰে ভোক নাই মা আজি আপেল খায়ে শুই যাম কেবতে যাব লাগিব মা অ' মা নাই নাই একো নাই হ'ব থৈছোঁ ৰাখিছোঁ কি ভাবি আছ একো ভবা নাই এনি টাইম বৰ ফিল কৰি থকা ছোৱালীজনী আজি মুখত ৰিলেক্সেশ্যন দেখিছোঁ কথাটো কি তোৰ মতে মানে মই এজনী বৰিং ছোৱালী মে বি অৰ মে বি নট কথাটো কি পিছে কিহৰ তোমাৰ এই হাঁহিটোৰ একো নাই অভি আৰু কিবা থাকিলেও মই তোক নকওঁ কাৰণ তোৰ মতেতো মই এজনী বৰিং ছোৱালী আৰু বৰিং মানুহৰ কথাত ইমান ইণ্টাৰেষ্ট দিয়াটোও ভাল কথা নহয় অঁ অ'কে মোৰ বহুত ভাগৰ লাগিছে মই শুওঁগে আপেল কাটি থৈছোঁ খাই ল আৰু শুই যা গুড নাইট ঐ কি শুনচোন বেছি ভাবি নাথাকিবি ধেত মই যে কি পাগল নহয় তাইক দেখাৰে পৰাই কল্পনাৰ পৃথিৱীত হেৰাই গৈছোঁ মা আৰু খাব নোৱাৰোঁ মই ঠিক আছে তেনেহ'লে হাত ধোৱা আজি দেৰি নকৰিবা দেই সোনকালে উভতিবা ঠিক আছে মা সোনকালে উভতিব চেষ্টা কৰিম মা অলপ সোনকাল কৰা দেউতা হ'লে ৰ'বা বাবা এইটো লৈ যোৱা অঁ যাওঁ দিয়া অভি অভি উঠ আকৌ কিনো আৰ্লি মৰ্ণিং ডিষ্টাৰ্ব কৰি আছ এতিয়া যে আৰু আৰ্লি মৰ্ণিং হৈ থকা নাই তাতে আজি অফিচৰ মোৰ ফাৰ্ষ্ট ডে লেট হৈ যাম আকৌ উঠ না বেষ্ট শুন ভাত বনাই থৈছো খাই ল'বি তাৰপিছত যি মন যায় কৰি থাকিবি মই যাওঁ এতিয়া মোৰ দেৰি হৈছে দেই অ'কে বাই ঐ শুনচোন অঁ মোৰ যোৱাৰ টিকেটটো হ'ল নাই অ' হ'ল ৰাতি 7:30ত আছে অঁ হ'ব দে যা বাইদেউ চিনি পাইছেনে অ' আপুনি কিয় চিনি নাপাম বাৰু কালি ৰাতিয়েচোন লগ পাইছিলোঁ হয় হয় উঠক চৰি মই অলৰেডি কেব বুক কৰিছোঁৱে বুক কৰিলেই নেকি আপুনি যদি বিচাৰে কেঞ্চেলো কৰিব পাৰে আৰু এতিয়া মোৰ যাত্ৰাৰ সময় আৰু এতিয়া যদি যাত্ৰা নহয় মোৰ দিনটোৱে বেয়াকৈ যাব
আৰু এটা কথাটো মই আপোনাক ক'বলৈ থাকিয়ে গ'ল আজিকালি যে এই কেব ড্ৰাইভাৰবোৰ 200 টকাৰ জেগাত 300 টকা লয় 300 জেগাত 400 টকা লয় আৰু লোকেশ্যনো নাপায় হ'ব হ'ব মই উঠিছোঁ দেই